নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আপোনালৈ আগবঢ়াব বিচাৰিছো মে মাহৰ বাবে সিংহ ৰাশিৰ মাহেকীয়া ৰাশি ফল। সিংহ ৰাশিৰ ব্যক্তি এই মাহটোত মিশ্ৰিত ফল লাভ কৰিব, কাৰণ এই মাহত সূৰ্যৰ অৱস্থা ভাল হৈ থাকিব। এই মাহত বেছিভাগ গ্ৰহৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰা নাই, সেয়েহে এই মাহত কিছু উত্থান পতনো দেখা যাব পাৰে। মাহৰ দ্বিতীয় খণ্ডত দশম স্থানত সূৰ্যৰ ট্ৰেনজিটে অতি ভাল ফল দিব। মংগলৰ ট্ৰেনজিট দুৰ্বল অৱস্থাত দ্বাদশ স্থানত থাকিব। এনে পৰিস্থিতিত মংগলৰ পৰা অনুকূল ফল আশা কৰিব নোৱাৰি। এই মাহত বুধৰ ট্ৰেনজিটে কিছু মিশ্ৰিত ফল দিব পাৰে। বৃহস্পতিৰ ট্ৰেনজিটে মাহৰ প্ৰথমাৰ্ধত দুৰ্বল ফল আৰু দ্বিতীয়াৰ্ধত অনুকূল ফল দিব পাৰে। শুক্ৰৰ ট্ৰেনজিটো সাধাৰণতে অনুকূল ফল দিব। শনিৰ ট্ৰেনজিটে অনুকূলতা প্ৰদান কৰিব নোৱাৰিব। শুক্ৰ এই মাহত আপোনাৰ অষ্টম স্থানত উচ্চ অৱস্থাত থাকিব। এনে পৰিস্থিতিত সাধাৰণতে কঠোৰ পৰিশ্ৰম কৰা লোকসকলে অতি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। লক্ষ্যত উপনীত হোৱাটো হয়তো সহজ নহ'বও পাৰে, কিন্তু আন্তৰিকতাৰে চেষ্টা কৰি থাকিলে অদ্ভুত ফল পাব পাৰে। বিশেষকৈ মাহৰ দ্বিতীয়াৰ্ধত যেতিয়া সূৰ্যই ট্ৰেনজিট কৰিব, সেই সময়ছোৱাত আপুনি এনে ফল আৰু কৃতিত্ব লাভ কৰিব যিয়ে আপোনাক সন্মানৰ অংশীদাৰী কৰি তুলিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা মাহটো অনুকূল হ'ব পাৰে যদিও কিছু অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব। কিন্তু ব্যৱসায়ৰ কাৰক গ্ৰহ বুধৰ পৰা আপুনি সমৰ্থন নাপাব, সেয়েহে কোনো ধৰণৰ ব্যৱসায়িক ৰিস্ক লোৱাটো উপযুক্ত নহ'ব। কিন্তু আপোনাৰ অভিজ্ঞতাৰ ভিত্তিত আপুনি পুৰণি কামবোৰ ভালকৈ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ আপুনি অৰ্থপূৰ্ণ ফল নিশ্চয়কৈ পাব। চাকৰি কৰা লোকে এই মাহত শনিৰ পৰা কোনো বিশেষ সমৰ্থন লাভ নকৰে, কিন্তু মাহৰ দ্বিতীয় অংশত সূৰ্য আৰু বৃহস্পতিৰ অনুকূল পৰিস্থিতিয়ে ভাল ফল দিব পাৰিব। এই ক্ষেত্ৰত চাবলৈ হ'লে বুধৰ অৱস্থান এই মাহত দুবাৰকৈ সলনি হ'ব। মাহৰ আৰম্ভণিৰ পৰা 7 মেলৈকে বুধ অষ্টম স্থানত থাকিব, ফলত আপুনি কিছুমান অপ্ৰত্যাশিত সুবিধা পাব পাৰে। কিন্তু স্বাভাৱিক মাত্ৰাৰ সুবিধা পাবলৈ আশা কৰাতকৈ অধিক কষ্ট কৰিবলগীয়া হ'ব পাৰে। 7 মে'ৰ পৰা 23 মে'ৰ ভিতৰত লাভৰ ক্ষেত্ৰত বুধৰ অৱস্থান অলপ দুৰ্বল হ'ব। এই সময়ত আপুনি হয়তো তাৎক্ষণিক সুবিধা নাপাবও পাৰে, কিন্তু এই সময়ত কৰা প্ৰচেষ্টাই পিছত লাভ দিব পাৰে। 23 মে'ৰ পিছত বুধৰ অৱস্থা অনুকূল হ'ব। এই মাহত যি লাভ পাব সেই অনুসৰি আপুনি সঞ্চয় কৰিব পাৰিব। আৰ্থিক বিষয়ত এই মাহত বুধে মিশ্ৰিত ফল দিব পাৰে, কিন্তু বৃহস্পতিয়ে মাহটোৰ দ্বিতীয়াৰ্ধত অতি ভাল ফল দিব। প্ৰেমৰ ক্ষেত্ৰত বৃহস্পতিৰ অৱস্থান এই মাহত মিশ্ৰিত। মাহৰ প্ৰথম খণ্ডত বৃহস্পতি আপোনাৰ দশম ঘৰত থাকিব। এনে পৰিস্থিতিত সহকৰ্মীৰ লগত প্ৰেমৰ সম্পৰ্ক থকাসকলে অনুকূল ফল পাব, কিন্তু কৰ্মৰ ব্যস্ততাৰ বাবে প্ৰেমৰ বাবে আপুনি সময় কমকৈ পাব। মাহটোৰ প্ৰথমাৰ্ধত সতেজ প্ৰেম আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে যদিও মাহৰ দ্বিতীয়াৰ্ধত বৃহস্পতিৰ অৱস্থান প্ৰেমৰ সম্পৰ্কৰ বাবে বহুত ভাল হ'ব। শুক্ৰ এই মাহত অষ্টম স্থানত উচ্চ অৱস্থাত থাকিব যদিও অষ্টম স্থানত থকাৰ বাবে আপোনাৰ কামুক চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰিব লাগিব। সামাজিক শিষ্টাচাৰৰ যত্ন লোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব পাৰে। অৰ্থাৎ সীমাবদ্ধতা মানি চলিলে আপুনি আপোনাৰ প্ৰেম জীৱনটো ভালদৰে উপভোগ কৰিব পাৰিব। বিবাহিতসকলৰ বাবে এই মাহটো মধ্যমীয়া ফল লাভ কৰিব। মাহটোৰ প্ৰথমাৰ্ধত বৈবাহিক বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন হ'ব, কিন্তু মাহৰ দ্বিতীয়াৰ্ধত আপোনাৰ বিবাহিত জীৱন তুলনামূলকভাৱে অধিক সুখৰ হ'ব পাৰে।